নাজানো ইমান সুন্দৰ শব্দ ক'ৰ পৰা আহিছে। বহুত ধুনীয়া পৰিৱেশ। চাৰিওফালে কুঁৱলী। নমস্কাৰ, উত্তৰ দিশলৈ বুলি আগবাঢ়ি আজি আমি আপোনালোকক দেখুৱাম ভিয়েটনামৰ চাপা টাউন। হুৱালিন পৰ্বতত থকা এই সুন্দৰ চাপা টাউনখনত আমি গণিব নোৱাৰা এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা দৃশ্য দেখিবলৈ সুযোগ পালোঁ। একচুৱেলি আমাৰ টুৰ প্ৰগ্ৰেমত এইটো নাছিলে, কিন্তু আমি 18,000 ৰুপিজ খৰচ কৰি গৈছোঁ। কিয় খৰচ কৰি গৈছোঁ তাত গৈ পেলাই আপোনালোকক কৈ আছোঁ। কিন্তু তাৰ আগতে চাওক আমি আহি পেলাই আমাৰ বাছখন ফাৰ্ষ্ট টাইম এনেকুৱা শ্লিপাৰ বাছত গৈছোঁ। চ' এইটো এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ। হানৈৰ পৰা চাপালৈ যাওঁতে আমাৰ সময় লাগিল 6 ঘণ্টা আৰু আমি এদিনৰ কাৰণে গৈছিলোঁ আৰু ইয়াৰ কষ্ট হ'ব এৰাউণ্ড 500 to 600 ৰুপিজ। ইয়াতে এটা কথা মন কৰিবলগীয়া যে ইণ্ডিয়াত আমাৰ ৰাইট চাইডে ষ্টিয়াৰিং থাকে, কিন্তু ভিয়েটনামত লেফ্ট চাইডে ড্ৰাইভাৰ ষ্টিয়াৰিং থাকে। আৰু দেখিছে পাহাৰ, গোটেই পাহাৰ আৰু সেউজীয়া পৰিৱেশ, খুব ধুনীয়া এটা পৰিৱেশ আৰু ভাল লাগিছে ইয়াতে আহি পেলাই। আৰু ইয়াৰ পৰা আৰু চাপা টাউনলৈ আৰু 1 ঘণ্টামান লাগিব। আমি গৈ আছোঁ চাপালে, এইখন বাছত গৈ আছোঁ। আৰু ইয়াতে এটা নিয়ম আছে, ইয়াতে চেণ্ডেল বেলেগকৈ পিন্ধি যাব লাগে। চেণ্ডেল বেলেগকৈ পিন্ধিলে মানে জোতাযোৰ খুলি থৈ পেলাইহে আপুনি ভিতৰলৈ যাব পাৰিব। জোতাযোৰ ইয়াতে বেলেগকৈ চেণ্ডেল দিব। চেণ্ডেল আজি আপোনালোকে আমাক ইণ্ডো চাইনাত থকা চবতকৈ ওখ পৰ্বতটোত যোৱা দেখিবলৈ পাব, যাৰ নাম হ'ল ফান্সিপান। গতিকে দেৰি নকৰি ব'লক আপোনালোকক লৈ যাওঁ চাপাৰ ফান্সিপান মাউণ্টেনলৈ। আমি যিটো কাৰণে চাপা আহিছোঁ, ইমান টকা খৰচ কৰি আইটিনাৰী নাছিলে, তেওঁলৈ আমি আহিছোঁ এইটো কাৰণে। এইটো দেখিলে ইয়াত নহাকৈ মানে থাকিব পাৰে। পিছফালৰ যিটো ভিউ কি সুন্দৰ, ইয়াতকৈ আৰু দেখিবলৈ কিবা লাগেনে? যিমান টকা খৰচ হ'লেও আহিবই লাগিব। তলত আছে ফেমাছ ৰাইচ ফিল্ড চাপাৰ, আৰু ওপৰত একেবাৰে ওপৰত এইটো কেবল কাৰ চলি আছে। আৰু এইয়া কেবল কাৰ গৈ আছে, আৰু একেবাৰে ওপৰত আছে ফান্সিপান লিজেণ্ড। আমি তালৈকে যাম। এই ডাৱৰ একদম ঢাকি আছে ওপৰত, আমি তালৈকে যাম এতিয়া। অ'কে, চাপা টাউনৰ পৰা আমি আহি পালোঁ ছানৱৰ্ল্ড কমপ্লেক্সত। ছানৱৰ্ল্ড কমপ্লেক্স হ'ল এটা কোম্পানী যি ফান্সিপান পিকলৈ যাওঁতে মনোৰেলত আমাক ফাৰ্ষ্ট ফেজত ওপৰলৈকে লৈ যায়। আৰু আমি এনেদৰে মনোৰেলত এনেকৈ ওপৰলৈ গৈ আছোঁ, আৰু এইটো ধুনীয়া এটা এমেজিং ফিলিংছ আহে। মনোৰেলেৰে 10 মিনিটছ জাৰ্ণি কৰাৰ পিছত আমি আমাৰ ছেকেণ্ড ফেজ জাৰ্ণিৰ কাৰণে কেবল কাৰত উঠিবৰ কাৰণে আগবাঢ়িলোঁ। থেংক ইউ। আমি গৈ আছোঁ এই ওপৰত একেবাৰে ফান্সিপান মাউণ্টেইন। একচুৱেলি এইটো ফান্সিপান যোনটো মাউণ্টেইন হয়, এইটো হায়েষ্ট পিক অফ ভিয়েটনাম, চবতকৈ ওখ পিক হয় ভিয়েটনামৰ। আৰু আমি তাতে গৈ আছোঁ। আৰু ইয়াত চবতকৈ ডাঙৰ যোনটো কথা, এই কেবল কাৰ যোনটো, এইটো ৱৰ্ল্ড লংগেষ্ট কেবল কাৰ হয় আৰু চবতকৈ হায়েষ্ট ওপৰলৈ যায়। চ' তাত যাম ওপৰত। অকণমান দূৰ কেবল কাৰৰ পৰা নামি পেলাই অকণ খোজকাঢ়িব লাগিব তাতে, আৰু আগত তাৰ পৰা আমি খোজকাঢ়ি পেলাই ওপৰত যাব লাগিব। আৰু কেবল কাৰত 20 মিনিটছ মান লাগে ফ্ৰম কেবল কাৰ ষ্টেচন টু চাপা পিক। চাপা পিকৰ পৰা
ভিয়েটনাম বহুত ভাগৰ লাগিছে বহুত ভাগৰ লাগিলে আমি যিমান বহুত ভাবিছিলোঁ ওপৰত উঠিছোঁ ডাৱৰ চবফালে একদম একো দেখা নাপায় ইয়াতে আহি আমি আজিলৈকে ভাৰতৰ যিটো হায়েষ্ট পিক অফ মাউণ্টেইন আমি যাব পৰা নাই কাঞ্চনজংঘা আমাৰ ইফালে আৰু উশাহ নিশাহ লোৱা প্ৰব্লেম থকা মানুহ অকণমান এভইড কৰে ভাল আহিব